কি ক'ব আজি আজি আমাৰ UPPL আৰু BJPৰ আমি যৌথভাৱে এলায়েন্সৰ যিটো মিটিং সেই মিটিংটো শক্তি কেন্দ্ৰ বুথ সমিতিসকলৰ লগত আছিলে আমাৰ টাৰ্গেট যে এইবাৰ চিডলি সমষ্টিত আমি যোৱাবাৰতকৈ বেছি মাৰ্জিনত আমাৰ এই চিটটো উলিয়াব লাগে আমি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিব লাগে অহা দিনত আমি UPPL আৰু BJPয়ে একেলগে আমি এই চিডলি সমষ্টি খেলিবলৈ গৈ আছোঁ আৰু যথেষ্টখিনি ৰাইজৰ সঁহাৰি আছে আমাৰ কাৰ্যকৰ্তাই একেলগে মিলি যথেষ্টখিনি কাম কৰি আছে মই ভাবোঁ যে খুব ভাল এটা লিড লৈ পেলাই 50,000তকৈ অধিক লিড লৈ পেলাই এই সমষ্টি জিকিব পাৰিব মই ইতিমধ্যে যোৱা আমাৰ লোকসভাত যথেষ্টখিনি চিডলি আৰু আমি বিজনেছ কাম কৰিছোঁ মই হায়েষ্ট লিড বিজনীৰ পৰা মই দিব পাৰিছিলোঁ তাতে মোৰ ভাল লাগিছে আৰু এইবেলি মই চিডলিৰ ইনচাৰ্জ হৈ আছোঁ BJPৰ ফালৰ পৰা তেনে ক্ষেত্ৰত যথেষ্টখিনি আমাৰ BJP আৰু UPPLৰ মাজত কৰ্মীসকলে কষ্ট কৰি আছে আৰু মই ভাবোঁ যে এটা ভাল আমি একেলগে থাকি পেলাই ভাল এটা মেছেজ আমি দিব পাৰিম আৰু আগন্তুক দিনত আমি একেলগে কাম কৰি BTR অঞ্চল বা চিডলি সমষ্টি উন্নয়নৰ হকে আমি যুঁজি যাম চাওক তেওঁলোকেও চেষ্টা কৰি আছে তেওঁলোকেও লাগি আছে কিন্তু আমি জানো যে ৰাইজে যোৱা 17টা বছৰ তেওঁলোকক চালে আৰু এই 5 বছৰত কি পালে এই কথাখিনি ৰাইজে অনুভৱ কৰিছে আৰু ৰাইজে নিশ্চয়কৈ আমাৰ লগত থাকিব এইখিনি আমি মানে ৰাইজক অনুৰোধ কৰিছোঁ যে ৰাইজে এই 17 বছৰ আৰু 5 বছৰৰ যি আমাৰ উন্নয়নৰ যিটো তুলনা সেইটো ৰাইজে নিশ্চয়কৈ কৰিব আৰু নিশ্চয়কৈ আমাৰ লগত ৰাইজ থাকিব আমি দুৰ্গা পূজাৰ পিছতে আমি হয়তো এটা আলোচনাৰ মাধ্যমেৰে আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ হ'ব আৰু খুব কম সময়ৰ ভিতৰত আমি ডিক্লেয়াৰ কৰিম কণ্টেষ্ট নহয় 50,000 ভোটত যেতিয়া আমি জিকিম বুলি কৈছোঁ কণ্টেষ্ট নহয় কিন্তু BPF দল থাকিব তাতে আৰু থকাটো আমি বিচাৰোঁ একেবাৰে প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ জিকাটো ভাল নালাগে খেলত সকলোৱে মানে সদায় দুয়োটা টিম মজবুত হ'লেহে খেল খেলি ভাল লাগে তো তেনে ক্ষেত্ৰত আমি খেল খেলিবলৈ আহিছোঁ যিহেতু আমি জিকাৰ আশাৰে আহিছোঁ আমি ভাল খেল খেলিম কিন্তু তেওঁলোকেও খেলক আশা ৰাখিছোঁ